সৰ্বপ্ৰথমে সৰু মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ মজিয়াৰ পৰা আমি আটাইলৈ নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। যোৱা কিছুদিন পূৰ্বে এই আমাৰ কাকপথাৰ অঞ্চলৰে সাংস্কৃতিক দিশত নতুনকৈ জড়িত হোৱা শ্ৰদ্ধাৰ ভাস্কৰজ্যোতি মৰাণকে আদি কৰি প্ৰতীক্ষা দত্ত তেখেতসকলৰ প্ৰচেষ্টাত এটি সুন্দৰ অসমীয়া আধুনিক গীতৰ লগতে ভিডিঅ' তেখেতসকলে প্ৰস্তুত কৰি উলিয়ালে আৰু সেই মৰ্মে তেখেতসকলৰ এই গীতটো আমাৰ কাকপথাৰৰ যিকোনো সামাজিক কামৰ লগত জড়িত থকা অনুষ্ঠানত ৰাজহুৱাভাৱে মুকলি কৰাৰ পোষকতা কৰিলে। সেই মৰ্মে কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰিলে আৰু আমিও এনে এটি শুভ বাৰ্তাৰ বাবে আমি সুখী হ'লোঁ যে সাংস্কৃতিক দিশত মৰাণ ছাত্ৰ সন্থাৰে নহয়, আমাৰ প্ৰত্যেকজনে সেই দিশত আগবাঢ়িব খোজা প্ৰতিজন বিষয়ববীয়া আমি খোজ দিয়াটো আমাৰ সকলোৰে দায়িত্ব। আমি অকণমান হ'লেও তেখেতসকলক এখন মঞ্চ দিয়াৰ চেষ্টা কৰিছোঁ। সেয়েহে আজি এই দিনটোত, এই শুভ দিনটোত আমি মৰাণ ছাত্ৰ সন্থাৰ মজিয়াতেই তেখেতসকলৰ গীতটো আমি শুভ মুক্তিৰ কথা আমি বিবেচনা কৰিলোঁ। লগতে কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাকে আদি কৰি এই অঞ্চলৰ বিভিন্ন আঞ্চলিক সমিতিৰ জাতি জনগোষ্ঠীয় দল সংগঠনৰ লগতো আমি যোগাযোগ কৰিছিলোঁ। তেখেতসকলেও আমাৰ মাজত আহি পদাৰ্পণ কৰিছেহি। লগতে প্ৰতিটো ক্ষেত্ৰত আমাৰ মাজত ওতঃপ্ৰোতভাৱে জড়িত থকা কাকপথাৰ অঞ্চলৰ সংবাদকৰ্মীসকলেও সকলোকো আমি বিষয়টো অৱগত কৰিছিলোঁ আৰু তেখেতসকলেও একেষাৰে তেখেতসকলে আহিবলৈ আগ্ৰহী হ'ল, যিহেতু তেখেতসকলেও সদায় প্ৰস্তুত কৰে, সদায় তেখেতসকলে আগ্ৰহী যে ক্ৰীড়া দিশতে হওক বা সাংস্কৃতিক দিশতে হওক বা সৰ্বতো দিশত যে আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ যিকোনো ব্যক্তিক উলিয়াই নিয়াৰ তেখেতসকলে চেষ্টা চলাই আহিছে। গতিকে এই আটাইখিনি দিশৰ পৰা আমি মৰাণ ছাত্ৰ সন্থাই আজি এই মুহূৰ্তটোত আমি আজি উপনীত হৈছোঁহি। আজি এই শুভপ্ৰিয় বুকুৱে বিচাৰে এই গীতটিৰ আমি শুভ মুক্তিৰ প্ৰাক্ষণত আমি এগজিৰে বন্তিৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু এই পবিত্ৰ বন্তি প্ৰজ্বলন কৰিবলৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ কাকপথাৰ প্ৰেছ ক্লাবৰ শ্ৰদ্ধাৰ সভাপতি বিজয় দত্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। গতিকে তেখেতক বন্তি প্ৰজ্বলন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে আজি এই অনুষ্ঠানটোৰ মুখ্য ভূমিকা লোৱা ভাস্কৰজ্যোতি মৰাণ ডাঙৰীয়াকে আদি কৰি তেখেতৰ পৰিয়ালবৰ্গলৈ খুব আনুষ্ঠানিকভাৱে বুলি হ'লেও ক'ব লাগিব যে আজি তেখেতে যিটো গীত বুকুৰে তোমাক বিচাৰিছে খুব এটা সুন্দৰ নামেৰে গীতটো উপস্থাপন কৰিছে, নামাংকন কৰিছে। গতিকে তেখেতে এখন পোষ্টাৰ এই গীতটোৰ লগতে সংগতি ৰাখি পেলাই মুকলি কৰি দিছে। আগবঢ়াব। গতিকে আজি এই গীতটো প্ৰথমে মই আপোনালোকৰ আগত মুকলি কৰিব বিচাৰিছোঁ আৰু এইটো শুভক্ষণ মই উপস্থিত থাকিব পাৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে গীতটো মই মুকলি কৰি দিছোঁ।
বুকুৱে তোমাক বিচাৰিছে এই গানটোৰ শুভমুক্তিৰ বাবে সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ যিখিনি মোক সহায় সহযোগ আগবঢ়ালে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমূহ বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মৰাণ মহিলা পৰিষদৰো নেত্ৰীসকল আহিছিলে, তেখেতলোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কাকপথাৰ প্ৰেছ ক্লাবৰ সংবাদদাতাসকল তেখেতলোক আহিল, তেখেতলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থা আদি কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেখেতলোক আহিছিল, বিষয়ববীয়াসকল তেখেতলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ বন্ধুবৰ্গসকল আহিছিল, লগৰীয়াসকল আহিছিল, তেখেতলোকক আন্তৰিক ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। ধন্যবাদ।